requisition and report. These two words should go out from the flood relief lexicon. Kyo requisition দিব so to এনেও মণ্ডল বিলাকে 5000 রিলিফ দিয়াটো 10000 বুলি বহুত জায়গাটো লিখি দেখুৱাই দিয়ে কালি পুলিচৰ লগত মাৰপিট লাগিছে মানুহৰ পুলিচৰ কাম নেকি বানপানীটো এফেক্ট হোৱা মানুহৰ গাত হাত তোলা যে দুই হাত খুলি দিয়ক ইয়াত কৈতে একো ক'ব নোৱাৰো আর আপোনালোকে এইবোৰ নকৰে মানুহে ভাবে যে সরকারে টকা দিয়া নাই দিল্লীয়ে টকা দিয়া নাই দিসপুরে টকা দিয়া আধা জিপি দি দিয়ক সার্কেল অফিসারক আধা জিপি দি দিয়ক সার্কেল অফিসার এটেস্টক কারণ রিপিটেডলি সিপাজাৰৰ পৰা রিলিফৰ কমপ্লেইন আহি আছে মানুহে রিলিফ খুজিব নালাগে বানপানী হোৱা বুলি গম পোৱাৰ লগে লগে প্ৰথম ডোজ রিলিফটো নিজে নিজে গুচি যাব লাগে দেন কাউন্টিং হেড কাউন্ট রিলিফ এইবিলাক নেক্সট ফেজত আহিব প্ৰথম ফেজটোত আমাৰ সকলো ডিচিৰে এটা আপোনালোকৰ এছওপিত বহুত ভুল হৈ আছে যে প্ৰথম ডোজৰ ৰিলিফটো আপোনালোকে ৰিকুইজিশ্যন বিচাৰে প্ৰথম ডোজৰ দিনাখন মানুহে ৰিকুইজিশ্যন কেনেকৈ দিব পাৰিব তেওঁতো হেড কাউণ্ট কৰোঁতে গন্তি কৰোঁতে হি উইল টেক এটলিষ্ট 24 hours to 48 hours আৰু সেই সময়খিনিতে মানুহৰ ৰিচেণ্টমেণ্ট হৈ যায় But as a SOP institute, the first dose relief will be on a human assessment, not on inspection or not on any requisition. ये point हमारा हमेशा गलत होता है प्रथम डोज रिलीफ को जेतिया मानु कैंपत आहे मानुहे एक्सपेक्ट करे जे कैंपत ऑलरेडी पानी खिचिरी बनवा থাকিব ओभार ए पिरियड धरक মই এতিয়া এলেংমাৰী মানুহখিনিকে কৈছে যে উঠাই লৈ আহিলে আহাৰ পিছত গাঁওবুঢ়া আৰু যেতিয়া ৰিলিফ অপাৰেশ্যনত মানুহ ধৰক সিপাজাৰৰ মানুহ ভিতৰৰ পথৰুঘাটৰ পৰা সিপাজাৰ আহিছে নাও ইউ ডু নট নো হোৱাট ইজ দ্য সিচুৱেশ্যন অফ গাঁওবুঢ়া হিমছেল্ফ হোৱাট কাইণ্ড অফ ট্ৰমা হি ইজ গোয়িং থ্ৰু প্ৰথম দিনাখনে এওঁলোকে একদম পুৰণা কিবা এটা নিয়ম আছে হিচাপ নিকাচত লাগি যায় যে গাঁওবুঢ়াই কিবা ৰিপৰ্ট দিব লাগিব কিবা মণ্ডল যাব লাগিব কিবা অদ্ভুত সাইকোলজি এটা আছে এই সাইকোলজিটো আজি মানে 20 বছৰ আমি ব্ৰেক কৰিব পৰা নাই আৰু মেইনলি সাৰ্কেল অফিচাৰ মূৰত এইটো কবাৰ অদ্ভুত কিবা এটা ব্ৰিটিছৰ দিনৰ এইটো সাৰ্কেল নে কি হিচাপ কৰি গ্ৰাম হিচাপত এইটো হিউমেন লাইফ ডিগনিটি অফ হিউমেন লাইফ ইজ ইনভলভ तार पिछतो किय रिपोर्ट और इन्स्पेक्शनर कथा কৈ থাকে নাই এটো এভরি ডিসি এই কথাটো মই ইন এ স্ট্রং এন্ড নো আনসার্টেন ওয়ার্ডত কৈছো কোনোবাই যদি মোক কয় যে স্যার মই রিপোর্টৰ কানে ৰখি আছো ইন্সপেকশনত আইছে রিকুইজিশনৰ কানে ৰখি আছো requisition and report these two words should go out from the flood relief lexicon. This requisition is a British word. It is a word of slavery. যে আমি requisition দিছো কিয় requisition দিব লাগে মানুহ বলে 5000 মানুহ আছে 5000 মানুহক লৈ যাও 2000 পানীত পৰিলে মানুহৰ পেটতেটো যাব পিছতো এনেও মণ্ডল বিলাকে 5000 রিলিফ দিয়াটো 10000 বুলি বহুত জায়গাটো লিখি দেখুৱাই দিয়ে আজি যিমান রিলিফৰ নাম কৈ আছে কালি পৰখিটো রিলিফ বিলাক 3 গুণ 4 গুণ হৈ যাব যেতিয়া বানপানী কমিব কিন্তু ডিড অফ আৱাৰ্ছত যদি আমি মানুহক দিব নোৱাৰো পিছত দি পেলাই কি লাভ আছে মই একদম ডিসি দৰঙক মই কৈ দিছো যদি মই সিপাজাৰৰ পৰা নেক্সট টাইম রিলিফৰ কমপ্লেইন পাও এটো কিন্তু আই উইল টেক এ ভেরি ভেরি স্ট্রং অ্যাকশন আপোনাক অফিসার লাগে আপুনি নিৰজ আছে লাগিলে 4 জন 5 জন 6 জন 10 জন যি অফিসার লাগে লৈ যাব কিন্তু মই মানুহক তাৰে ৰিপৰ্ট আৰু ৰিকুইজিশনৰ বলি হবৰ কাৰণে এৰি দিব নোৱাৰো কালি পুলিচৰ লগত মাৰপিট লাগিছে মানুহৰ পুলিচৰ কাম নেকি বানপানীটো এফেক্ট হোৱা মানুহৰ গাত হাত তোলা এটো চাইলক কালি লেঙা কৰোৱাত মানুহৰ লগত পুলিচৰ হাতাহাতি হৈছে জাস্ট ফৰ সাম কিলোগ্ৰাম অফ ৰাইস এটো কোনোটো দৰকাৰী কথা নহয় হ'ব পাৰে কোনবা মানুহে আউট অফ ইমোশন আউট অফ দ্যাট কোনোবা এৰিয়াত মানুহে অলপমান জানে
যে অকণমান আমি এগ্ৰেছিভ নহ'লে আমাৰ মানুহে গাঁওবুঢ়া ৰিপৰ্ট ল'ব অল গাঁওবুঢ়াজ আৰ অলছো নট ফেয়াৰ তিনিজন চাৰিজন সিলেক্টেড কেণ্ডিডেট আহে তাৰ পৰা এজনক সিলেক্ট কৰে গাঁৱৰ মানুহে তিনিটা গ্ৰুপ হয় তিনিজন গাঁওবুঢ়াৰ কাৰণে যিজনে এজনক গাঁওবুঢ়া হোৱাৰ ক্ষেত্ৰত ছাপোৰ্ট নকৰে সেই মানুহজনে বাকী মানুহবিলাকৰ নাম ৰিকুইজিশ্যনত দিব নোখোজে ইনিচিয়েল 1 or 2 years মানুহৰ মূৰত এইটো থাকে যে মোক ই গাঁওবুঢ়াহঁতে ছাপোৰ্ট কৰা নাছিলে আমাৰ এডমিনিষ্ট্ৰেশ্যন শুড নট বি হোষ্টেজ অফ গাঁওবুঢ়াই ন মই যদি দৰঙৰ ডিচি হলোহেঁতেন মই জানো এই কুৰুৱাৰ মথাউৰিটো ভাঙিব মই তাতে আগৰ পৰা উড হেভ লোডেড ৰাইচ যাতে কোনো ৰিপৰ্টৰ কথাই নাহে মই গৈ অহাৰ পিছতো আপোনালোকে কথাবোৰ নুবুজে একদম মানুহৰ ইমানভাৱে মই তাতকৈ এজন চিফ মিনিষ্টাৰে কি ক'ম যে 2 হাত খুলি দিয়ক ইয়াতকৈতো একো ক'ব নোৱাৰো আৰু আপোনালোকে এইবোৰ নকৰে মানুহে ভাবে যে চৰকাৰে টকা দিয়া নাই দিল্লীয়ে টকা দিয়া নাই দিছপুৰে টকা দিয়া নাই অল দিজ ৰং মেছেজ ইউ পিপল ক্ৰিয়েটেড ইন দ্য ফিল্ড একদম ডিসি দৰং এণ্ড হিজ টিম আপোনাৰ তাত ইৰিগেশ্যনৰ অফিচাৰ আছে এডুকেশ্যনৰ অফিচাৰ আছে ফ্লাড কণ্ট্ৰলৰ অফিচাৰ আছে আপোনাৰ তাত নাই বুলি দেয়াৰ ইজ এ নট লেছ দেন 5 to 400 গ্ৰেড 2 and grade 1 officers are there সবকে পঞ্চায়ত ভগাই দিয়ক why you should be only dependent on circle officer সব বেলেগ ডিপাৰ্টমেণ্টৰ মান দিছে ৰিপৰ্টৰ নাম আৰু মই শুনিবই নালাগে তো নেক্সট up to 25th or 26th মানুহক দিয়ক তাৰ পিছত কি হ'ব বোলে কোনোবাই 2 কেজি বেছিকৈ চাউল খালে ইমানে কমপ্লেইন so government will absorb that jodi flood controller relief material nahe will give it from SOPD will absorb that amar to problem hua nai dia manujonor to problem hua nai apnalok bilua manujonor kiyo problem biya patisu moi dora party ahibo mur ghorot moi 50 kg pulao banai thoi disu bilua manujone hatkhon eri ni die eneke thake bilabo nukhuje কথা নহয় নহয় আৰু যাতে নেক্সট টাইম মই কমপ্লেইন নুশুনো আমি তা দি থাকাটো মই কলো নহয় দি থাকাটোলৈ মই হেপি নহয় সিদিনাখন আপোনাৰ আগত মানুহে মোক কৈছে যে স্যাৰ ৰিলিফ আহোতে দেৰি হৈছে ৰিলিফ পোৱা নাই আপুনি মোৰ লগতে আছে আৰু 2 কেজি চাউলৰ কাৰণেতো মানুহে মিছা কথা নকয় মহিলাসকলে কৈ আছে ৰিলিফ আহা নাই আমি বাৰে কৈছো যে মানুহক ৰিলিফ দিবৰ কাৰণে কেম্পত থাকিব নালাগে কাৰণ কেম্পলৈকে মানুহ কেনেকৈ আহিব ঘৰত ভ্যালুএবল থাকে ফোন থাকে পইচা থাকে কাগজ থাকে মানুহে গৰু আনিব নোৱাৰে মানুহ ঘৰতে থাকিবলগীয়া যদি সেই জায়গাটো এফেক্টেড হৈছে ডিস্ট্ৰিবিউশন পইণ্ট খুলি দিয়ক মই যোৱাবাৰ আপোনালোকক ভিডিঅ'ত ইমান বুজাই দিছো যে আজিকালি কেম্পত থকাটো জৰুৰত নহয় জানো ত্ৰিপাঠী you can create distribution points there are distribution points আমি কৰিছো স্যাৰ নয় সক শৰ্মা কৰিছো কৈ থাকিলে কালিৰ পৰা মই ইয়াৰ পৰা প্ৰথম কমিশনাৰ এজনক তেওঁ মানুহক খুধিব মানুহৰ পৰা ৰিপৰ্ট ল'ব ষ্টেটমেন্ট ৰেকৰ্ড কৰিব উইটনেছ ৰেকৰ্ড কৰিব দেন কৰিছো বুলি কৈ থকাটো ঠিক নহব আপুনি কক স্যাৰ আজিৰ পৰা কৰিম কৰিছো ওয়াৰ্ডটোৰ কোনো ভ্যালু নাই যিটো আপুনি কৰিছে সেইটোত মই সন্তুষ্ট নহয় যিটোত কৰিব গৈ আছে সেইটোত মই সন্তুষ্ট হ'ব লাগে যিখিনি কৰিছে তাক লৈ আই এম নট হেপি